নমস্কাৰ, শুভ দুপৰীয়া জনাইছোঁ। আজি মই এটা ৰেচিপি দিব ওলাইছোঁ। ৰেচিপিটো হ'ল সৰু মাছৰ সৈতে আদা খোহা বুলি কয়, আদাৰ পাতৰ সৈতে। প্ৰথমতে মই আদা অকণমান পাত ছিঙি লৈছোঁ। মই ঘৰতে হোৱা এইখিনি আদা মই ৰুইছিলোঁ, নিজে ৰুইছিলোঁ আৰু মই খেতি কৰি বহুত ভাল পাওঁ দেই, সেইকাৰণে মই এইবিলাক বস্তু অকণমান কৰোঁ। তো মই এইখিনি আদাৰ পাত লৈছোঁ। আদাৰ পাতখিনি মই ভালদৰে ধুই মেলি অকণমান আদা নহৰু আৰু জলকীয়া চফা কৰি লৈছোঁ। তাৰপিছত চফা কৰি লৈ এইখিনি মই উৰালত পিচি ল'ম। তো মিক্সিত নিদিলেও, মিক্সিত দিলে গোটেইখিনি পূৰা মিহি হৈ যাব যে, এইটো আঞ্জাত মানে মিহি কৰি দিব নালাগে, অকণমান মানে আধা তেতেলা কৰি দিব লাগে। সেইকাৰণে মই উৰালটোতে এনেকৈ পিচি লৈছোঁ। তো উৰালটোত যেতিয়া মই এইখিনি পিচি লৈছোঁ, পিচি লোৱা হৈ গ'ল। এয়া মই দেখিছেনে, বেছি জোৰকৈ দিয়া নাই, অকণমানকৈ মানে সেয়া কৰিছোঁ। তাৰপিছত যেতিয়া হৈ গ'ল, হৈ যোৱাৰ পিছত মই মাছকেইটা ভাজি লৈছোঁ। মাছকেইটা ভাজি হৈ যোৱাৰ পিছত মই ইয়াতে সেইখন কেৰাহীতে মই আকৌ অকণমান তেল এড কৰিছোঁ। তেলখিনি দিয়া গৰম হোৱাৰ পিছতে মই ইয়াতে আদা নহৰু পিচি থোৱাখিনি ইয়াতে ঢালিছোঁ। যেতিয়া দি দিলোঁ আদা নহৰু আৰু আদাৰ পাতকেইটা যে দি দিলোঁ। আৰু এই আঞ্জাখন মানে আদা খোহা বুলি কয় হা, আমাৰ নলবাৰীৰ ফালে এইখন আঞ্জাক আদা খোহা আঞ্জা বুলি কয়। তাৰপিছত এইখিনি যেতিয়া ভাজি হৈ গ'ল, এনেকৈ অকণমান পানী দি দিছোঁ। পানীখিনি শুহি যোৱাৰ পিছত ইয়াতে মই মাছকেইটা এড কৰিছোঁ। মাছকেইটা ইয়াতে এড কৰিলোঁ। ৰ'ব দেই, পানীখিনি শুহি যোৱাই নাই। পানীখিনি শুহি যোৱাৰ পিছতহে মই মাছকেইটা দিছোঁ। পানীখিনি যেতিয়ালৈকে নুশুহে আপোনালোকে ভাজি থাকিব, কাৰণ আদাৰ যে কেঁচা গোন্ধটো নহ'লে নাযাব। কেঁচা গোন্ধটো যোৱালৈকে ভাজিব। তাৰপিছত মই মাছকেইটা দি দিলোঁ। মাছকেইটা দি গোটেইখিনি ভালদৰে মিহলি কৰি কিনে এনেকৈ লৰাই আছোঁ। তাৰপিছত একেবাৰে শুকান হৈ যোৱালৈকে ভাজি থাকিব। জুইটো অকণমান কমাই দিব। তাৰপিছত ইয়াতে মই পানী অকণমান মিক্স কৰি দিলোঁ। পানীখিনি দিয়াৰ এইটোৱে কাৰণ, মানে মাছকেইটা আৰু আদাখিনি যে একেবাৰে মিক্স হৈ যায়। তাৰপিছত অকণমান থুপথুপীয়া কৰিব, বেছি জোল নকৰিব, থুপথুপীয়া কৰিব, বহুত ভাল লাগিব। থেংক ইউ।